কেনেকৈ মাতি থৈ ঘৰৰ নামত এইবিলাককে দহ জাগা বনাইছি দেখোন কৰি মৰিব মানুহ আহিলি গোটাই ময়ে বৰষুণ বতৰত আহিলি দেখোন ময়ে কৰিম কেনেকৈ কৈ তোলা ঘৰৰ মাতি কিনে কাম ভাগ কৰিছোঁ হয়তেনি হয়তেনি পঢ়ুৱানি দিয়া কালি আমাৰ নাম পাতছোঁ যাব জন্মাষ্টমীৰ কাৰণে হেৰি সেই কাকো নকব আৰু নামৰ কথা আপোনাকে মাতিছোঁ কাকব গাজি আনিছোঁ আনি পেলাই সেনেকৈ কৰি থম আৰু কৰবা মানে যিহে দাম হৈছে আজিকালি বস্তু কৰবাই নোৱাৰে বস্তু আৰু সেই মানে এতিয়া নকৰিলেও ভাল লাগে না জন্মাষ্টমী কৰোঁ চাহ খাই যাওঁ দিয়ক আহিছোঁ যাতে মানে মোৰ আজি কিবা অসুবিধা এটা হৈ আছে সেইকাৰণে দিয়ক হ'ব দিয়ক বুজছোঁ দিয়ক আপুনি কি কৈছে যাওক দিয়ক যাব কিন্তু কালি সোনকালে দেৰি নকৰিব যাম দে সোনকালে যাম চাহপাত খাওঁ বুলি আহিলোঁ এই ফৰ্মেল আজি দিব আজি একেবাৰে এখেতৰতো উঠবাই নহয় উঠব দেৰিকে ৰুটিটো দিয়ে তাকে থাকি ৰুটিটো দিবাই লাগিব ঘৰততো ঠগি এখন দিবাই লাগিব ঘৰত ঠগিকে নেদাখা আহিবি নেকি জন্মাষ্টমী দিবাই লাগিব ঠগি এখন যাওঁ দে আৰু গাড়ী চিৰি খাব লাগিব আজি সোনকালে কি বস্তু এই শইকীয়ানীটোকো মাতি আহিলোঁ তেওঁৰ কথা আহিবাৰে নহয় তেওঁৰ কিবা হ'লে কিন্তু মই ল'ৰা ধপৰাকে যাব লাগিব ফাৰ্ষ্ট কালি দেখা নাই সোমাবাই নেদিলাক চাহকাপ খাবাক লাগি ইমান যি চিপৰা এই মানুহটো তিৰিটো নবদলালাকে সেই আহাৰ পৰা দেখি আছোঁ এতিয়া আৰু দেখা নাই আহিবাৰে নাই তেওঁৰ আহি পেলাই ক'ব ৰ আমাৰ এওঁ নুঠে কিবা নুঠে আমাৰ কিবা হেৰি নকৰোঁ নেকি আমিও দি থৈ আহিলোঁ এইগিলা বস্তু ভগৱান কৃষ্ণ কৃষ্ণ আইলাক ইমান দেৰি কৰি তেওঁলোকৰ হেৰি ধলি মই আগতে যাব লাগিব মই এজনকাৰ বাৰীৰ পাছে পাছে আহিব লগা হৈছে ৰাস্তাটো ৰাস্তাটো যিয়ে বনছি একেবাৰে ৰাস্তা নাইয়ে ইয়াতে শিল পেন থব কিবা পেন থব বোকাটো বোকায়ে আৰু এখেতৰ উঠবাই নহয় আপোনালোকৰ এখেতক কিবা থাকিলে সোনকালতে উঠা দিব সদায় সদায় দেৰি কৰি থাকে সেইকাৰণে আমাৰ দেৰি হৈ যায় না উঠছি 9:30 নকওঁ আৰু আমাৰো এখেতে উঠে এখন দেৰিকে আমাৰ সোনকালতে অহা নাই আপোনাৰতো ঘৰতে আৰু কিমান কাম চাম কৰি কিনে আছতি হয় আৰু দিয়ক হ'ব দিয়ক এতিয়া লগক ইমান দেৰি কৰি থাকে আপোনাকে মাতো সখী বুলি আপুনিয়ে দেৰি কৰি থাকে হ'ব দে আজিৰ পৰা আহিম সোনকালে বন্ধ কৰ মই আপুনি ড্ৰামগিলা এতেকে থৈছে কি কৰিব ঠেক ঘৰ ভাড়া ৰুমত থকা কথা কি কৰিব আৰু এৰে পৰাই পানী লওঁ মানে সেইকাৰণে আৰু উপায় নাই কি কৰিব আৰু আপোনালোকৰ নিজা ঘৰ আমাৰতো আৰু নিজৰ ঘৰ নহয় নিজা ঘৰ কৰিলে থম দিয়ক ভালকে আনছি না চশমা জৰা আনছোঁ আপোনাক দিলেইছোঁ সেইটো কিন্তু আপুনি ভাল কাম কৰে দিয়ক লওক এইটো এতিয়া জাপি চাপি থৈ দিওঁ এতিয়া পিছত ঘৰতে লৈ যাম নাখাল আৰম্ভ কৰোঁ নেকি আজি কৰক হে কৃষ্ণ কৃষ্ণ কি উল্টাকে ওলালোৱে মই খাওঁ হয় দি জন্মাষ্টমী বুলি আৰু হেৰি কৃষ্ণৰে নাম দেও না কি কয় আৰম্ভ কৰোঁ দে কৰক ঠাকুৰীহঁতৰ ঘৰত যিয়ে নিজে এটা কি কয় হে কোনদিনা কালি আনলাক গধূলি আপোনালোকৰ ওচৰতে আপুনি খবৰ পায় আমি খবৰ নাপাওঁ এইগিলা এইফালেও দেখোন আনছি হে গুণে ভাল তাত কৰি তাই পৰীক্ষা দিবাৰ হল নেকি মেট্ৰিক এইবাৰে আমাৰচোন তাতেই ঘৰত ফোন কৰা হেৰিবা আনছি
কিবা বোলে হেৰি নামৰহে কিবা বোলে লোহিত শৰ্মা না কিবা হেনাৰ নামত দেখোন হেন্দৰতো আমাৰ ওচৰতে 2 ঘৰে দিছে কেনে বাই দে বৰুৱানী আজি থক দে কাৰণ মানে মোৰ ডক্টৰতে যাব লগা আছে চকুৰ বেমাৰ হৈছে 5টা বজাত এপইণ্টমেণ্ট লোৱা আছে মানে দিয়ক হ'ব দিয়ক তে আৰু বেমাৰ হ'লেতো যাবাই লাগব আৰু ভগৱানে আৰু দায় দুখ নদে দিয়ক এটা সেৱা ধৰোঁ আৰু এখনি হেৰিখিনি ভাঙি নিয়া সেৱাটো কৰোঁ দে আৰু ৰ'ব এখনি ভাঙি নিয়া ৰ'ব লাৰু চাৰু আৰু চব বনাইছোঁ নহয় আজি মই এখনি থৈ দিয়ক চচমাযোৰ সুমি থৈ দিওঁ দিয়ক ৰ'ব এখন উঠে দিয়ক দিয়কচোন আগতে এখন উঠি দিওঁ সেৱা ধৰোঁ এই এখন নাখেয়ে মোৰ এখন দিয়ক দিয়ক কাজিখিনি ভাঙি লওঁ আৰু লাৰুও বনাইছিলোঁ মই আপোনালোকৰ কিবা কৰিব না আজি আমাৰতো এনেই এখন ঠগি দি থৈ আহিছোঁ আৰু ঘৰত যাই কেনে ভাঙি দিম ভগৱানক দিবা লাগিব এটা লাৰু থৈছোঁ বলকতে খায়ে যাওঁ কালিতো খাবা নাপলোঁ আপোনালোকৰ তাতে চাহ কালি কিবা এটা খুই দৈ তাৰ মানে বক্স মই বনাই আনো দেখ বিস্কুট চিস্কুট নানিব আৰু প্ৰথমতে আপুনি অলপমান গোটেই খাই লওক আমাৰ ঘৰতো সেই ঠগি দিছিলোঁ লাৰু বনাইছিলোঁ ছাগলী আনিছোঁ আপনাৰ লাগিও আনক আৰু দেখ মই লৈ আহিব আপোনাৰ মোকটো যাক লৈ একেলগে খাওঁ আৰু আপুনিও ডাক্তৰৰ তাতে যাব নহয় টাইম হৈছে যাওঁ এখেতৰ লগত যাব নেকি এখেতৰ লগতে যাম খাওঁ দে গাখীৰ দেখোঁ গোৱালৰ পৰা একদম গল চল শুকাই গৈছে তাকেতো দিনটোৰ পৰা একো নাহে ৰাতি হোৱাৰ পৰা আজি লঘোণ দিছোঁ তাকে আজি লঘোণ ময়ো দিছোঁ ৰ'বা আজি লঘোণ মানে কৃষ্ণ জন্মাষ্টমী বুলি কালিক লৈকে ক্লাবৰ হেৰি মিটিং আছে হ'লেও খবৰকেইটা শুনি কিনে বৰ হেৰি লাগিলে দিয়ক মই উঠো কালিক লাগি যাব ক্লাবৰ হেৰি বুটখিনি মই লৈ যাওঁ দিয়ক ন খাই খাই যাব পাৰিম তে থাকব যাব হেৰিত মই যাম দিয়ক এতিয়া যাওক আপুনি যাওঁ দিয়ক